হেৰস্ত ৱেলকাম টু মাই চেনেল। আৰু মোৰ আজি প্ৰায় 2 মাহৰ সপোন এটা পূৰণ হ'ল, কিন্তু এই 2 মাহ সপোনটো পূৰণ কৰিব লাগিলে মোক 2 মাহ 15 দিন লাগিবই। আৰু কাৰণটো এনেকুৱা, মই বেছি দিন হোৱা নাই বাৰু চেনেল খোলা, আৰু যিকেইটা ভিডিঅ' দিছোঁ প্ৰায় 10টামান দিলোঁ নেকি, 10টামান ভিডিঅ' দিলোঁ। আৰু এই 10টা ভিডিঅ'ই এনেকৈ বনাওঁ, আৰু এনেকৈ লওঁ, কিবা বাকচ টাকচ লওঁ, কিতাপ চিতাপ এনেকৈ লওঁ, নহ'লে এনেকুৱা কুচন লওঁ, চকীত দিওঁ, বা কাৰোবাৰ এনেকুৱা মোবাইলটো এনেকৈ হাতেদি ধৰোঁ, এনেকৈ বনাওঁ। হ'লেও দিয়কচোন, হাত চাত বিষাইটো ধৰিলে, বা নিজৰে অসুবিধা। এতিয়া ধৰক কিবা এটা বস্তু দেখাব লাগিলে দুখন হাতেদি কৰিব লাগে, মোবাইলটো ক'ত থ'ম? মোৰ কেমেৰা বাৰু নাই, মোবাইলেদিয়ে কৰি আছোঁ, কেমেৰাটো ক'ত থ'ম? সেইকাৰণে ভাবিলোঁ নিজকে অলপ আপডেট দিওঁ, মোবাইলৰ ছফ্টৱেৰ আপডেট দিয়াৰ নিচিনাকৈ নেকি। সেইকাৰণে এডাল অৰ্ডাৰ দিলোঁ, ট্ৰিপড ষ্টেণ্ড। আৰু ট্ৰিপড ষ্টেণ্ড এডাল ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। এডালৰ দাম হৈছে 1250। দাম আপ ডাউন হৈ থাকে বাৰু মাজে মাজে, কেতিয়াবা 1250, 1300 এনেকুৱাও হৈ থাকে বাৰু। দামলৈ কথা নাই, বস্তু ভাল হ'লে হ'ল। তেনেহ'লে ব'লক এইডাল আনবক্সিং কৰোঁ, কাটি কুটি ফালি, বা হাতো কাটিম। আৰু এটা কথা, মানে এইটো অৰ্ডাৰ দিওঁতে, প্ৰথম অৰ্ডাৰ দিছিলোঁ মই 10 তাৰিখে আগষ্টৰ, 15 তাৰিখে আহি পোৱাৰ কথা আছিল, কিন্তু মানে কিবা কুৰিয়াৰ ফেচিলিটি নাহে নে কিবা এনেকুৱা মেছেজ আহিল যে কেঞ্চেল হ'ল। 14 তাৰিখে কেঞ্চেল, লগে লগে আকৌ অৰ্ডাৰ দিলোঁ 14 তাৰিখে আবেলি, আৰু আহি পালে আৰু আজি এইডাল। ব'লক সেইটো আনবক্সিং কৰোঁ, ব'লক। আৰু এইডাল হৈছে ষ্টেণ্ডডাল। এতিয়া কাটি চিৰি চাওঁ, এইখন মোৰ বিখ্যাত চুৰিখন। ব'লক আৰু ফালি চিৰি চাওঁ কি বা আছে। এবাৰ আনবক্সিং কৰিছোঁহে, তথাপিও আপোনালোক দেখালোঁ। চাওক কি আছে ভিতৰত, চাওক। সেইখনৰ কাম চেছ, সেইখন বাই বাই। এতিয়া এই প্ৰথমটো খুলিলোঁ, ভিতৰত আৰু এটা দেখোন, আৰু এটা আছে এই ভিতৰত। কেমেৰাটো অলপ ভাল কৰি লওঁ। এতিয়া এই ভিতৰত থকা কিবা ইমান ছেফ গাৰ্ড দিলেহে অনলাইনত আহোঁতেও, বাপ্পা ঐ, চাই থাকক কেমেৰাটো। এতিয়া ভিতৰতো খুলিলোঁ, এয়া ট্ৰিপড ষ্টেণ্ডডাল ওলালোঁ, আৰু ইয়াতে লিখা আছে ট্ৰিপড C110 মেড ইন চাইনা। চাইনিজ মাল, আৰু চাইনাত বনোৱা কিবা আৰু ভিতৰত। আৰু ইয়াতে কিবা কিবি লিখা আছে, এইবিলাক কেনেকুৱা ব্যৱহাৰ কৰিব পাৰি, কি আছে ষ্টেণ্ডডালত। খুলিলে গম পাব, আৰু খুলি লওঁ, চাই থাকক। প্ৰথম ছেফগাৰ্ডটো ওলাল, দ্বিতীয়টো ওলাল, আৰু 3 নম্বৰতে এইডাল ষ্টেণ্ডডাল। ইয়াতেও কভাৰ, মজা। চুমা খাই লওঁ। ইউটিউবৰ কাৰণে নতুন বস্তু আনিলোঁ, এইডাল প্ৰথম ইউটিউবৰ কাৰণে। আৰু এইডাল চাওক, এই কভাৰটো খুলিলোঁ, আৰু এইডাল ওলাই গ'ল ষ্টেণ্ড, ট্ৰিপড C110 ষ্টেণ্ড। আৰু এইডালেই হৈছে ষ্টেণ্ডডাল। ইয়াৰ এতিয়া কি অংগ প্ৰত্যংগ আছে চাওঁ, খুলি মেলি চাওঁ। এতিয়া ইয়াতে ইমান চু আছে, নাট আছে দেখোন, কি বা কৰিব পাৰি, চাই লওঁ ৰ'ব। এইডাল কিবা দেখোন বাঁহৰ নিচিনা, এইডাল বা কি? এইডাল এনেকুৱা উঠোৱা নোমোৱা বেকা তেৰা কৰিব পাৰি। আৰু এই স্ক্ৰুবিলাক আছে, এডাল এনেকা একবাৰ তলত একবাৰ ওপৰত এনেকা কৰিব পাৰি। আৰু এইবিলাক কিছুমান নাট, এই নাটটো খুলি এতিয়া ষ্টেণ্ডডালৰ গলটো দীঘল কৰিম। কিমান দীঘল, এইবাৰ জিৰাফৰ নিচিনা হয় দীঘলটো, কিমান বা দীঘল হয় চাওঁ ৰ'ব। দীঘল হৈ গ'ল জিৰাফৰ নিচিনা, বাপ্পা ঐ, বাহ। এই চুটি দীঘল, এনেকা চুটি দীঘল। তাৰপাছত নাটটো টান কৰি দিয়ক, আৰু এইটো লৰচৰ কৰিব নোৱাৰাকৈ কৰি থৈ দিয়ক। এইটো কিবা এটা পানী লেয়াৰ আছে সেউজীয়া, মানে গম পায় আৰু এইডাল চিধাই আছে নে বেকাই। আৰু এইবিলাক কিছুমান স্ক্ৰু, এইবিলাক খুলি দীঘল কৰিব পাৰি ষ্টেণ্ডডালৰ ভৰি 3খন।
বলক এবাৰ ভৰি তিনিখন দীঘল কৰোঁ নে কি এই ষ্টেণ্ডডাল এনেকৈ দীঘল কৰি দিলোঁ ইয়াৰ গাঁঠিবিলাক খুলি চাওঁচোন কিমান বা ওখ হয় নখকেইটা আগতে লগাই লওঁ না কি নখকেইটা লগাই লওঁ এটা কথা মানে ইয়াতে যিটো দেখিছে এই নাটটো সেইটো নট সেইটো ইয়াত আপুনি মোবাইল বা DSLR লগাব পাৰে মই বাৰু কেমেৰা নাই বাৰু মোবাইল আছে আৰু এইটোৰ লগত আপোনাক কোনো মানে মোবাইলৰ ক্লিপ সেনেকুৱা নিদিয়ে আপোনাক সেইকাৰণে মই এটা কিনি আনিছোঁ 150-200 কিবা ল'ব এইটো লগাও ইয়াতে তাৰপিছত দেখাই আছোঁ মানে এনেকৈ লগাব লাগিব আৰু এনেকৈ লগাই মোবাইলটো এনেকৈ ফিক্স কৰিব লাগিব দেখাই আছোঁ এইটো ইয়াতে লগাই দিলোঁ এনেকৈ মোবাইল এটা আনিলোঁ লগ এটাৰ ওচৰৰে মোবাইলটো চাওঁ বাৰু আৰু মূৰটোৱেদি যিহেতু ভিডিঅ' কৰি আছোঁ গতিকে দিয়কচোন আৰু সিহঁতটোৱে চাওঁ মূৰটো চাইছোঁৱে বাৰু মূৰটো হৈছে ইয়াৰটো হ'ল বাৰু ধুনীয়াকৈ খালে এতিয়া চাওঁ কাম কৰে নে নকৰে ছিঙি গ'লে চেচ আৰু 200 টকা গ'ল আৰু নাযায় বাৰু ছিঙি এইবিলাক মজবুতে থাকে আৰু ফিক্স হ'ল আৰু অফে নহয় কিবা আৰু চাওক এনেকৈ দাঙি দিয়ক আৰু কৰি থাকক আৰু ভিডিঅ' জানেই আৰু বাকীখিনি জানেই আৰু বৰ্তমান আপোনালোকে এই ভিডিঅ'টো চাই আছে মই যিডাল ষ্টেণ্ড আনিছিলোঁ সেইডালৰ পৰা ট্ৰিপড কেমেৰা 3110 ষ্টেণ্ড চাইনাত বনোৱা ভালে লাগিল বাৰু না আগতে আছিলোঁ ক'ৰবাত যাওঁ গ'লে মানে মানুহক ধৰিব দিওঁ মোবাইলটো বা কিবা আৰু মানে হাতত ধৰিব লগা বেলেগ এতিয়া আৰু চিন্তা নাই আৰু ষ্টেণ্ডডাল থৈ দিম এনেকৈ ফটো পষ্ট দিম ভিডিঅ' বনাম মজাই বেলেগ হ'ব আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব বাই